নমস্কাৰ অ মা ইমান ৰ'দ পৰিছে ন আজি ভিতৰলৈ যাওঁ ন তাকে এওঁলোকক দেখিছেনে এটা বেগত সোমাই আছে ইমানেই সৰু সি বেগত সোমাই যায় আৰু এটা এইটো পিহুছে হাই অ'কে আজি একচুৱেলি আমাৰ পাপিকেইটাৰ ইটো বৰ ডাঙৰ হ'ল এবছৰ হ'ল আজি চাৰ্লিৰ তাৰমানে ভেকচিন আছে গতিকে আমি যি ৰ'দো গতিকে আমি ভেকচিনৰ কাৰণে গৈ আছোঁ আৰু এটাক নিলে নহয় তাৰমানে দুটাক লৈ যাবই লাগে তাৰমানে চাহে কুছ কাম হৈ या ना हो इनका लेकिन इनको लेके जाना पड़ेगा আৰু কালিৰ পৰা অলপমান বমি কৰিছে তাৰমানে মোৰ পোৱালিটো গতিকে আমি মগু দাইল খুৱাই আনিছোঁ বইল মগু দাইল কি খাইছোঁ মানে বইল মগু দাইল গতিকে আমি ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ আজি ইহঁতক লৈ আমাৰ ব্লগটো হ'ব গতিকে ড্ৰাইভাৰ মুড অন আমি গৈ আছোঁ এতিয়া পেটছ হোম গীতানগৰ গতিকে তো বৰ হেভি হৈছে দেই যোৱাটো সপ্তাহত 7.5 কেজি আছিলে এতিয়া 8 কেজি হ'ল এইটো গতিকে আমি গৈ আছোঁ সেইটো আমাৰ চাৰাউণ্ডিংটো বৰ ধুনীয়া এয়া বেগে চেগে আহি আছে ইমান ধুনীয়া লাগিছে নহয় দেখিবলৈ এইটো কাটৰ পৰা ই খুব ভাল পায় হ'ব এনিৱে চ' আমি গৈ আছোঁ এতিয়া দেখুৱাই যাম আৰু একচুৱেলি চাৰ্লি এটা ইণ্টাৰেষ্টিং কথা কওঁ সি ভেকচিনটো দিলে গম নাপায় ভেকচিনটো যেতিয়া দি মেলি শেষ হ'ব তেতিয়া এটা ৰিয়েলাইজ হৈছে মোক কিবা এটা দিলে তেতিয়া চিঞৰে এনিৱে ইটছ ভেৰি কিউট অফ দেম অ'কে গাড়ীখন খুলি ফাৰ্ষ্টতে এওঁলোকক বহাব লাগে তাৰমানে প্লেচটো লৈ লয় মামু চেট বহা ক'তনো চিট হ'ব এই দুইটাকে বহা গুড গাৰ্ল এনেকৈ বহাই লৈছোঁ এওঁলোকক এতিয়া আমি যাম পেটছ হোমৰ ফালে আৰু আমি তাহাঁতৰ ভেকচিন দিয়াম গতিকে চাই থাকক ব্লগটো খতম হ'লেই এতিয়া লৈ ল'লি এতিয়া মানে ইয়াক বাহিৰ লৈ যাব পাৰিম আৰু এই তুমি ইলিজিবল হৈ গ'লা ৰে হা এই চাওক 20 দিনমান হ'ল অ'কে পিহু যাওঁ হৈ গ'ল পিহু চাৰ্লি যাওঁ বেয়া পাইছে লাজতে ক'বই নোৱাৰে চাওঁ পিহু একো নকৰে চাওঁ পিহু চোৱা পিহু মা চাওঁ কিনো এনেকুৱা কৰক হৈ গ'ল ব'লা যাওঁ কিমান হ'ল চাচোন মই একো ধৰাই নাই পিহু কি হ'ল হাত চাত নাই ওলমি আছে অল ৰাইট চ' আমি আহি পালোহি ইহঁতক ভেকচিন দিয়ে আজি চাৰ্লি দুখ পালে ন অকণমান আজি অকণমান দুখ পালে আজি ডাক্তৰ নিদিলে ইনজেকশ্যনটো কম্পাউণ্ডাৰজনে দি দিলে আজি একে কৈছে গৈছে আৰু আজি আমাৰ এজনী ইমান বমি কৰিছে তাইক আজি একদম ডক্তৰে টুচি বমি দৰৱ পালে মই লাজ পাইছে চোৱা নাই বমি দৰৱ খুৱাইছে আজি বুলি কৰে অল ৰাইট চ' আজি ব্লগটো আমাৰ বেছি দীঘলীয়া নাছিলে আমি এতিয়া ঘৰলৈ যাম আৰু ঘৰত গৈ পোৱাৰ লগে লগে ইহঁতৰ কিছুমান মানে খেলনা বস্তু আছে কি খেলনা বস্তু আছে আৰু বিশেষকৈ যিবিলাক ঘৰত মানে পেট আছে কুকুৰ হওক বা মেকুৰী হওক কেনেকৈ ৰাখিব লাগে আমি এখন বিচনা অৰ্ডাৰ দিছোঁ উইণ্টাৰৰ কাৰণে তাহাঁতৰ কাৰণে আৰু ঘৰত আমাৰ কিছুমান বস্তু আছে আমি আপোনালোকক দেখুৱাম আজি ব্লগটো দীঘলীয়া নকৰোঁ আৰু ইয়াৰ পিছতে আমাৰ কি ব্লগ আহি আছে মই ক'ত যাম আজি মই ইভিনিং ডিগবৈ যাম আৰু এটা ছাৰপ্ৰাইজ যে ডিগবৈ ঘৰলৈ যাম পিহু চাৰ্লি নিনো মাকো নিনো আজি মাৰ লগত থাকিব আৰু এটা ছাৰপ্ৰাইজ আছে মই আপোনালোকক নেক্সট ভিডিঅ'টোত ক'ম আজিৰ ভিডিঅ'টো ইমান বেছি দীঘল নকৰোঁ এটা শ্বৰ্ট ব্লগ বনিব আমি আশা কৰোঁ যাতে আপোনালোক সকলোৱে চাব আৰু চাই থাকিব ছাবস্ক্ৰাইব কৰি দিব দেই ঘণ্টাটো টিংকৈ বজাই দিব কেনেকৈ বজাব ঘণ্টাটো কিটিং বেয়া পাম নহ'লে বহুত বেয়া পাম নহ'লে এতিয়া ফ্লিপকাৰ্টৰ অৰ্ডাৰো আহি আছে ল'ৰাটোৱে ফোন কৰিছে মই কৈছোঁ আমি ড্ৰাইভাৰ একদম চ' মোক কৈ দিবলৈ গতিকে আমি অকণমান কিছুমান তাহাঁতৰ বস্তুবোৰ দেখোন কি ইউজ কৰোঁ আৰু ফ্লিপকাৰ্টৰ অৰ্ডাৰ এটা আহিছিলে এজনা বেগত সোমাই আছে ওলোৱা বেগৰ পৰা ওলাও দেই ওলোৱা হৈ গৈছে
ইয়াৰ আজি মানে ইনজেকশ্যনটো শেষ হৈছে এতিয়া ই ফুৰিব মেলিব পাৰিব আৰু আকৌ অহা বছৰকে দিব ন অহা বছৰকে দিব এইটো ৰেণ্টটো নিদিয়ে ইমান বেয়া ইহঁত দুটাই ৰেণ্টটো নিদিয়ে আৰু এইবিলাক কেলছিয়াম বোন ইহঁতি খায় অলৰাইট চ' মই আপোনালোকক কৈছিলোঁ যে মই ইহঁতৰ কিছুমান বস্তু আপোনালোকক দেখুৱাম যিকেইটা আমি মানে ৰাখোঁ ইহঁতৰ এতিয়া আকৌ এখন ওলাই থাকে আকৌ বাট এনিৱে ঠিক আছে চ' এইটো মানে আপোনালোকক কৈছিলোঁ পিহু বমি কৰি আছিলে এইটো বমিৰ দৰৱ এটা দিছে গতিকে এইটো আৰু আমাৰ দুইটাৰে নামত এখন কাৰ্ড আছে আমি যিবিলাক ভেকচিন তাহাঁতক দিয়াওঁ মানে এনেকৈ ধৰক লিখি যায় তাৰমানে এনেকৈ লিখি যায় আৰু এতিয়া অহা বছৰকৈ আছে আপোনাৰ অহা বছৰ 2023 অক্টোবৰৰ 10 তাৰিখে আছে আৰু পিহুৰ বছৰকীয়া মেডিচিনটো আছে ফেব্ৰুৱাৰী এনিৱে চ' দিছ ইজ আ কম চাৰ্লি এইফালে পিহু কোনোবা এটা আহিলেই হ'ল আৰু তাৰমানে এইখন কমৰ এটা খাচিয়ত হয় যে এইখন এনেকৈ আপুনি কম কৰিলে এনেকৈ আপুনি কম কৰিলে কৰি ইয়াতে কিছুমান এনেকৈ কৰি পেলাই আপুনি মানে জাবৰাবিলাক তাৰমানে এনেকৈ আঁতৰাই দিব পাৰে চ' ইটছ এ বেনিফিট দেন উই হেভ চাম মিট ষ্টিক হেল্ল' সেইফালে চলি আছে ভিডিঅ' চ' এইটো এটা মিট ষ্টিক হয় যিটো ইহঁতক দিওঁ এইটো এনেকুৱা এটা ষ্টিক আৰু ইটছ লাইক আ বিস্কিট মানে চ' এইটো আমি ইহঁতক খুৱাওঁ এইটো এটা লিভাৰৰ মেডিচিন হয় যিটো মানে ভাতৰ লগত দিওঁ এণ্ড ইটছ গুড ভেৰি গুড এইটো এটা ডগ পাৰফিউম তো ইউজুৱেলি মানে ইহঁতে ডগ পাৰফিউমটো ইমান ভাল নাপায় দেই চ' ডগ পাৰফিউমটো মানে সদায় দিবলৈ নহয় নহ'লে ধৰক স্কিনখন বেয়া হয় গতিকে ডগ পাৰফিউমটো দিওঁ আমি তেতিয়াই যেতিয়া মানে ধৰক ক'ৰবালৈ যাব লগা হৈছে বা কোনোবা ঘৰত আলহী আহিব কুকুৰৰ এটা নেচাৰেল স্মেল এটা আছে যিটো ধৰক বহুত মানুহে ভালো নাপায় গতিকে সেইটো কাৰণে এইটো এটা মানে কোড ছাপ্লিমেণ্ট হয় যিটো কাৰণে নোম নসৰে ইহঁতৰ গতিকে এইটো কাৰণে সিজু এনেকুৱা এটা ব্ৰিড হয় যাৰ বহুত বেছি নোম আছে এইটো মই এইটো ট্ৰিম কৰি দিছোঁ বাৰু আৰু এডাল অৱশ্যে এডাল বেল্ট হয় আৰু এইটো এলাৰ্জিৰ কাৰণে এটা মেডিচিন হয় ডণ্ট্ৰেল পাপি পেলুৰ দৰৱ হয় তাৰপিছতে এইটো ডাইজেষ্টিভ দৰৱ হয় মাই গড তাৰপিছতে এইটো এটা মেডিচিন হয় পেলুৰ আৰু এইটো কি জানে এইটো এটা চচেজ মানে ইটছ লাইক আ চিকেন চচেজ যেনেকৈ আমাৰ থাকে মানে হিউমেনৰ আমি যেনেকৈ চচেছ খাওঁ আমি ব্ৰেকফাষ্টত খাওঁ এণ্ড ইটছ বেচিকেলি আ ফৰেনাৰ টাইপ অফ তাৰমানে এনেকুৱা গতিকে ইটছ আ চচেছ ফৰ আমাৰ পোৱালিৰ মানে এটা প্ৰব্লেম আছে নৰ্মেল ফুড নাখায় গতিকে আমি এনেকুৱা ফ্লেভাৰ্ছবিলাক লৈ আনো তাৰমানে ইহঁতৰ কাৰণে বহুত গ'ল আৰু এইবিলাক তাহাঁতৰ কাৰণে কেলছিয়াম ব'ল গতিকে নহয় এইখিনিতে ক'ৰবাত আছিলে গতিকে এইবোৰ আৰু মষ্ট ইম্পৰ্টেণ্টলি মই এটা এইটো ইয়াত আছেও আৰু এটা মানে মষ্ট ইম্পৰ্টেণ্ট বস্তু ইহঁতৰ হয় বিশেষকৈ এইটো চাৰ্লিৰ কাৰণে নহয় এইটো পিহুৰ কাৰণে ডেট ইজ আ পেড যিবিলাকে আমি ধৰক ছোৱালীবিলাকে আমি পিৰিয়ডছত ইউজ কৰোঁ বিভিন্ন টাইপৰ পেডছ হওক এইটো এটা এইটো খেলনা বস্তু ধেৰ আছে ইহঁতৰ গতিকে মানে হাইজিনিটি মেইনটেইন কৰিব লাগে কাৰণ তাহাঁতে পেড ইউজ কৰোঁ পিহুৰ কাৰণেও তাহাঁতৰ এটা স্পেচিয়েল পেড থাকে এনেকৈ নেগুৰডাল এনেকৈ ওলাই থ'ব পৰাকৈ ইটছ ভেৰি হাইজিন আৰু মোৰ পিহুৱে বহুত ধুনীয়াকৈ মেইনটেইন কৰিব পাৰে সেইটো মোৰ ছোৱালী ডাঙৰ হৈছে যিহেতুকে আৰু ইহঁতৰ শ্বুজো আছে পিহুৰ শ্বুজ আছে ক'ৰবাত বাহিৰ ভিতৰত থোৱা আছে কাৰণ ইহঁতৰ পাওকেইটা অকণমানি হয় ইটছ ভেৰি কিউট আৰু তাহাঁতি বিচনাটো উঠে আমাৰ এতিয়াতো বিৰাট মৰম লগা কাম বুলি ক'লে নাহে কিন্তু জাম বুলি ক'লে বিচনাত লগে লগে উঠিবগৈ গৈ গতিকে ইহঁতৰ এইবিলাক বহুত লিলিমাই আছে গতিকে জোতা এযোৰ যদি পিন্ধাই নিওঁ ইটছ ভেৰি চিজি আই ন' বাট ষ্টিল উই ডু দেট বিকজ উই লাভ আ পেট আৰু আমি তাহাঁতক জোতাযোৰ পিন্ধাই নিওঁ আৰু তেতিয়া তাহাঁতি কটককৈ যায় হয় নি আৰু তেতিয়া তাহাঁতি ইৰিটেশ্যন ফিল নকৰে ভৰিবোৰ তাহাঁতৰ চাফা হৈ থাকে চ' আই উড লাইক টু এণ্ড মাই ভিডিঅ' উইথ দ্য নোট ইহঁত দুটাৰ লগত আৰু এটা ব্লগ বনাম খুব সোনকালে আৰু ইহঁতে কেনেকৈ খায় কি কৰে এইবিলাক আৰু ইহঁতৰ প্লেটছো আছে বেলেগ প্লেটছ এতিয়া উইণ্টাৰৰ কাৰণে ইহঁতৰ কাৰণে এখন বিচনা অৰ্ডাৰ দিছোঁ কুশ্যন থকা বিচনা যিখন বিচনাত গাৰু চাৰু চব আছে গতিকে সেই বিচনাখন ফ্লিপকাৰ্টত এভেইলেবল আছে
মই বিচনাখন আহিলে আপোনালোকক আকৌ দেখুৱাম আৰু এনেকুৱা ইহঁতৰ কাৰণে বহুত বস্তু আছে শ্যাম্পু আছে ইহঁতৰ বেলেগ যিটো বাথৰুমত থোৱা আছে গতিকে এইকেইটা ইউজুৱেলি ধৰক মেডিচিন বক্সকেইটা আৰু সৰু সুৰা খানাৰ বক্স আৰু ইহঁতক বিশেষকৈ ৰয়েল কেনেন খোৱা মিনি ষ্টাৰ্টাৰ ইয়াৰ কাৰণে আৰু পাপিটো ইয়াৰ কাৰণে ইয়াকো এটা দুটা তাকে সেইটোকে কৈছোঁ মিনি ষ্টাৰ্টাৰ ইয়াৰ কাৰণে হ'ল এতিয়া হ'ল পাপিটো ইয়াৰ কাৰণে গতিকে আমি এইবিলাক কেয়াৰ কৰোঁ যে আমি যিহেতুকে ডগ ভাল পাওঁ নিজৰ চখৰ কাৰণে খৰচ কৰি পেলাই ৰাখিছোঁ গতিকে ভালকৈ মেইনটেইন কৰিবই লাগিব উই লাভ আৱাৰ ডগ আমাৰ ডিগবৈ ঘৰতো এটা ডগী আছে মই আপোনালোকৰ কাৰণে যদি নেক্সট ব্লগটো প্ৰিপেয়াৰ কৰিম তেতিয়া মই আপোনালোকক ডেফিনেটলি দেখুৱাম গতিকে আজিৰ ব্লগটো ফিনিছ কৰোঁ ন পিহুমা চাৰ্লি আমি এইটো ব্লগ আজি ইয়াতে ফিনিছ কৰিছোঁ ছাবস্ক্ৰাইব কৰি দিব যদি কিবা এটা ইনফৰ্মেশ্যন বুলি ভাবে আৰু পেট ৰিলেটেড যদি কিবা কুৱেশ্যনছ আপোনালোকৰ আছে মই পেট এক্সপাৰ্ট নহয় বাট নিজে যিহেতুকে পেট ঘৰত ৰাখিছোঁ গতিকে সিমানখিনি মেইনটেনেঞ্চৰ কথা জানো আৰু মোৰ এজনী বহুত ভাল ফ্ৰেণ্ড কৃষ্ণাক্ষী শৰ্মা তাইৰো খুব আইডিয়া আছে এইবিলাকৰ ওপৰত শ্বি হেজ এ ক্ৰেছ অলছ' ডগ ক্ৰেছ অলছ' গতিকে আমি এনেকৈ মিলি পেলাই কামবিলাক কৰোঁ আৰু বাই ছাবস্ক্ৰাইব টু মাই চেনেল বাই